তাৰোপৰি আছে লাইকানিং লেং চেলবৰ পে বিদ্যা চিৰপি অমিত কেম্প্ৰা আজি এটা বিষয়বস্তুৰ ওপৰত আমি আপোনালোকক এই প্ৰেছ মিটৰ জৰিয়তে জনাব বিচাৰিছো যে আজি দেখিবলৈ পাইছো যে কংগ্ৰেছে হতাশাত ভুগিছে কেৱল কাৰ্বি আংলঙত নহয় গোটেই অসম জুৰি হওক বা সমগ্ৰ ভাৰতবৰ্ষত তেওঁলোকে হতাশাগ্ৰস্ত হৈ আমি তেওঁলোকৰ যি কাণ্ড জ্ঞানহীন বিভিন্ন কাৰ্যসূচীবিলাক আমি দেখিবলৈ পাইছো এটা বিষয় আলম লৈ তেওঁলোকে আজি যি প্ৰতিবাদ সাব্যস্ত কৰিছে বা জানিবলৈ পাৰিছো যে তেওঁলোকে ডেপুটি কমিশনাৰৰ যোগেদি মেমৰেণ্ডামো প্ৰেৰণ কৰিছে গতিকে এই বিষয়ৰ ওপৰত আমাৰ বক্তব্য আমি আগবঢ়াবলৈ বিচাৰিছো যে কথাটো এইটো হৈছে যে তেওঁলোকে একো আলম একো গইনা বিচাৰি পোৱা নাই এটা কথা সুযোগ লৈ তেওঁলোকে বৰ্তমান ইয়াত কাৰ্বি আংলঙত বা অসমত যি শান্তিৰে বিজেপি চৰকাৰে বিভিন্ন উন্নয়নবিলাক কাম কাজবিলাক কৰি আহিছে বিভিন্ন ৰাইজৰ সহায় সহযোগিতাত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে সকলো লগত সমিল মিলেৰে ইয়াত কাম কৰিবলৈ দেখি পাইছো গতিকে তেওঁলোকে একপক্ষভাৱে আমি ক'ব বিচাৰিছো যে আজি এমপি ইলেকশ্যনৰ পাছত কংগ্ৰেছে হওক বা APSLC হওক তেওঁলোকে কতো এখন ২৬টা সমষ্টি ইয়াত আছে ৪টা বিধানসভা সমষ্টি কোনো এখনতো তেওঁলোকে এনেকুৱা ৰাজহুৱা সভা ১০০ জনতকৈ ওপৰত আমি মিটিং কৰা দেখিবলৈ পোৱা নাই সেইটো আপোনালোকে আমাতকৈ নিশ্চয় আপোনালোক অৱগত লাষ্ট যেতিয়া গৌৰৱ গগৈ আহিছে তেতিয়াও ইষ্ট ৱেষ্ট বা ২৬টা সমষ্টিৰ পৰা তেওঁলোকে মানুহ গোটাইও তেওঁলোকৰ কিমান হৈছে নি খুব কম সংখ্যক নগণ্য সংখ্যক আৰু কিছুমানে কৈছে ডাইৰেক্ট কংগ্ৰেছী নহয় তাত কোনোবা আমাৰ লগত কাৰ্যকৰ্তাও হয়তো আছে কোন হয় কি আহিছে তেনেকুৱা চাবলৈ গৈছে কিন্তু তাত দেখিলেও পাইছো তাত গৌৰৱ গগৈ আহোঁতেও সামান্য নগণ্য উপস্থিতি হিমুৰৰ পৰা তেওঁলোকে দেইথৰৰ পৰা আৰম্ভ কৰিছে ৱেলকাম টু আপ টু আপোনালোকে নিশ্চয় সকলোতে গম পাইছে গতিকে এই হতাশাগ্ৰস্তত ভুগি তেওঁ গৌৰৱ গগৈ নিজে এজন তেওঁ সিনিয়ৰ এজন সাংসদ হৈও বা নতুনকৈ নিৰ্বাচিত কংগ্ৰেছ ৰাজ্যিক সভাপতি হৈও প্ৰথমবাৰৰ বাবে আমি দেখিবলৈ পাইছো ৰাষ্ট্ৰীয় দলৰ এজন সভাপতিয়ে কোনোবা এজনৰ ঘৰত বা CMৰ ঘৰত গৈ যে ফেচবুক লাইভ কৰা আমি কতো দেখিবলৈ পোৱা নাই এইটো নাভূত নাচৰুত কাণ্ড বুলি আমি ক'ব বিচাৰিছো গতিকে ইয়াৰ যোগেদি তেওঁ কি প্ৰতিষ্ঠা কৰিব বিচাৰিছে আপোনালোকে নিজেই জানে সেই ঘৰটো এতিয়া নিৰ্মাণৰত অৱস্থাত এইটো ২০০ কোটি হ'ব পাৰে নেকি এই ফেচবুক লাইভ যোৱাৰ পাছতো ৰাজ্যৰ তেওঁলোকে ভাবিছিলে যে আমি উদুৱাই দিম গোটেই কথাবিলাক তাৰোপৰি তেওঁলোকেও আৰু গৈছে য'ত চলাৰ প্ৰজেক্ট হ'বলৈ গৈ আছে তাতো গৌৰৱ গগৈক মিছলিড কৰি তাতো যি আবুল তাবুল তাত বোকা আমি দেখিবলৈ পাইছো প্ৰেছ মিটৰ জৰিয়তে বহুত নহুনা নুঘটা কথাবিলাক কোৱা আমি শুনিবলৈ পাইছো গতিকে ইয়াৰ পৰা আমি দেখিবলৈ পাইছো তেওঁলোকে একদম হতাশাগ্ৰস্ত আৰু হৈছে তাৰোপৰি ইণ্টাৰেষ্টিং এটা কথা হৈছে যে ৰাজ্যটো নতুন সভাপতি দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত ভিতৰৰ কংগ্ৰেছৰ ভিতৰৰ চৰা আৰু কেইদিনমান ভিতৰত আপোনালোকে নিশ্চয় দেখা পাব এতিয়া নকওঁ মই তেওঁলোকে এতিয়া ডিষ্ট্ৰিক্ট কমিটিত যিবিলাক লিডাৰ্ছ আছে তাত সুনামি হ'ব কংগ্ৰেছৰ এতিয়া ভূমিকম্প 8.8 ৰিক্টাৰতকৈ যি যোৱাবাৰ থাইলেণ্ড বিভিন্ন ম্যানমাৰ হৈছে তাতকৈ ডাঙৰ ভূমিকম্প হ'ব কংগ্ৰেছ দল এইটোৱে মই ক'ব গতিকে তেওঁলোক উপায় নাই তেওঁলোকে এই ফেচবুক লাইভ জৰিয়তে ভাবিছিলে এইটো উদোৱাৰ লগে লগে গোটেই ৰাইজ ওলাই আহিব বিজেপিৰ বিপক্ষে ৰাইজ থাকিব ভাবিছিল কোনোবা এজনে যদি কিবা বক্তব্য ৰাখিছে এইটো দলীয় প্ৰথম কথা হৈছে দলীয়
পৰ্যায়ত কেন্দ্ৰীয় পৰ্যায়ত ইয়াৰ জিলা পৰ্যায়ত মুখপত্ৰ আছে মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতি স্পষ্ট নিৰ্দেশ দিয়া হৈছে কোনেও যাতে স্পক্সমেন তোৰ বাহিৰে কোনেও যাতে একো মিডিয়াৰ সন্মুখত যাতে বক্তব্য নাৰাখে স্পষ্টকৈ সেইটো কোৱা হৈছে বাৰম্বাৰ কৈছে ইয়াত ডিপুত আহোঁতেও কৈছে ইয়াত আৰ্বৰিটামন মিটিং হৈছে জিলা গোটেই MSCৰ পৰা আৰম্ভ কৰি ডিষ্ট্ৰিক্ট বিষয়ববীয়াই কৈছে আৰু ৰাজ্যিক পৰ্যায়তো সেইটোৱে কৈছে কোনো ক'ব নালাগে কোনোবা মিনিষ্টাৰ হ'ব পাৰে MLA হ'ব লাগে কোনো যাতে স্পক্সমেনৰ বাহিৰে কোনো কথা এইটো নকয় গতিকে সেইটো দলীয় স্থিতি নহয় যিটো কৈছে এইটো গতিকে সেই বিষয়ৰ ওপৰতে তেওঁলোকে আলম লৈ আকৌ বিজেপিক তেওঁলোকে এটা এটেক কৰি ষড়যন্ত্ৰ হেৰি কৰিছে বিপথে বিজেপি দলক যাতে ৰাইজৰ লগত যাতে তেওঁলোকে আমাৰ সম্পৰ্ক নিশ্চিন্ন কৰাৰ এটা ষড়যন্ত্ৰ বুলি আমি ক'ব বিচাৰিছোঁ গতিকে আপোনালোকে নিশ্চয় জানে যে স্বায়ত্ত শাসন যিটো আন্দোলন অট'নমাছ ষ্টেটৰ ওপৰত চৰকাৰৰ যিটো ডাঙৰ এটা কাৰ্যসূচী হৈছে 26 জানুৱাৰী কক 15 আগষ্টত CM ডাঙৰীয়াৰ তুলিৰাম ৰঙৰ মুখত সদায় থাকিবই অট'নমাছ ষ্টেট ইছ্যু সদায় থাকেই তাৰোপৰি যেতিয়া ৰাজ্যিক সমিতি আৰু ইয়াত নিৰ্বাচিত প্ৰতিনিধি তাৰপিছত জিলা সভাপতিসকল গৈছিলে তাতে স্পষ্টভাৱে কোৱা হৈছে যে স্বায়ত্ত শাসনটো কোনো বিৰোধ নাই এইটো ৰিজলিউশ্যন আছে বিজেপি হৈছে একমাত্ৰ দল আনকি ৰাজ্যিক নিৰ্বাচন যিটো মেনিফেষ্টো তাতো আছে অট'নমাছ ষ্টেট দিব লাগে বুলি এই ডিষ্ট্ৰিক্টৰটো আছেই আছে কিন্তু কংগ্ৰেছৰ আজি কি আছে এটামান দেখুৱাব পাৰিব নেকি তেওঁলোকৰ মেমৰিণ্ডাম তেওঁলোক আছে নেকি আজি নতুন এইটো কংগ্ৰেছ হেৰি কৰাৰ পিছত তেওঁলোক কোনো তেনেকুৱা ধৰণৰ তেওঁলোকৰ কোনো স্থিতি নাই গতিকে ইয়াৰ পৰা জাষ্ট ওপৰুৱাভাৱে তেওঁলোকে ইছ্যুবিলাক বনাই বিজেপিৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ চলি আছে আমি জানো যে ভিতৰি তেওঁলোক এতিয়া যি বিভিন্ন কাৰ্যসূচীৰ যোগেদি আমাৰ তুলিৰাম মোহাং ডাঙৰীয়াক বা বিজেপি চৰকাৰ বা বৰ্তমানৰ মুখ্যমন্ত্ৰী তেওঁলোকে কেনেধৰণে আজি আপোনাৰ ইভেকশ্যনৰ পৰা আৰম্ভ কৰি ৰাজহুৱাৰ স্বাৰ্থত যি বেদখল এই বেদখলবিলাক উচ্ছেদ কৰি এটাৰ পিছত এটা বিজেপি চৰকাৰে বা বিজেপি দলে ৰাজহুৱা স্বাৰ্থজনিত কাম কাজবিলাক কৰি থকাৰ কাৰণে তেওঁলোক মানে কি বুলি ক'ব এইটো বিব্ৰত হৈ গৈছে তেওঁলোক সহ্য হোৱা নাই এই কাৰ্যসূচীবিলাকৰ যোগেদি গতিকে আমি জানো যে বৰ্তমানৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া সিদিনা আমি দিল্লীত আছিলোঁ আমি 20 তাৰিখৰ পৰা 29-30 তাৰিখলৈকে দিল্লীত আছিলোঁ গতিকে যিমান আমাৰ চেণ্ট্ৰেল মিনিষ্টাৰ প্ৰথমতে নীতিন গাডকাৰী আমি লগ কৰিছোঁ কিৰেণ ৰিজিজু জুৱেল ওৰাম জ্যোতিৰাদিত্য সিন্ধিয়া সকলোবিলাকক লগ কৰাৰ মেইন গুৰি ধৰোতা মানুহ হৈছে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া সোণোৱাল ডক্টৰ তুলিৰাম ৰংহাং আমাৰ সাংসদ অমৰ সিং টিছু আৰু কামাখ্যা প্ৰসাদ তাছা জেনেৰেল ছেক্ৰেটাৰী বিজেপি অল ইণ্ডিয়া নেশ্যনেল তেওঁলোকে একদম আৰম্ভণিৰ পৰা শেষলৈকে আমি দিল্লীত তেওঁলোক গোটেই সংগ দি আহিছে গতিকে এই বিজেপি দলে এই জিলাৰ প্ৰতি যি অৱদান আগবঢ়াবলৈ তেওঁলোকে কৰি আছে লাষ্টত MP যে ভাষণ দিব পাৰিছে তেতিয়াও এই সভাপতিৰ আসনত দিলীপ শইকীয়া ডাঙৰীয়াই আছিলে তেতিয়া তেওঁ এই সময়ত যেনেকুৱা হ'লেও আমাৰ CM মহোদয়ে কোৱাৰ পিছত যে দিলীপ ভাই যেনেকুৱা হ'লেও আমাৰ এবাৰ MPক ভাষণ দিয়াব লাগে এই কোৱাৰ পিছত হ'ব বুলি কৈ সেইটো ভাষণটো তেওঁ হিষ্টৰিক যিটো ভাষণ আপোনালোকে শুনিছে গতিকে ইয়াত বিজেপি দল বা চৰকাৰ কাৰ্বি আংলঙৰ উন্নয়নৰ প্ৰতি বা ইয়াৰ বিকাশৰ প্ৰতি সম্পূৰ্ণৰূপে সমৰ্থন হৈছে দেহে কেহে সহায় সহযোগিতা কৰি আহিছে গতিকে মই বিশেষ মোৰ ফালৰ পৰা মই ইমানেই এতিয়া মোৰ বক্তব্য আছে তাৰপিছত আমাৰ সভাপতিয়ে ক'ব বাকী কথাবিলাক যি কথা
মূল কথাবিলাক আমাৰ ভাইচ প্ৰেচিডেণ্ট জিলা ভাইচ প্ৰেচিডেণ্টে বিতংকে কোৱা হৈছে সেই কথাটো আমি ইয়াত আৰু কোনো সন্দেহ নাই ভাৰতীয় জনতা পাৰ্টি ইষ্ট কাৰ্বি আংলং তৰফৰ পৰা যোৱা MP ইলেকশ্যনৰ পিছত আমি আমাৰ টিম কাৰ্বি আংলং হৈ যোগেদি আমি চুকে কোণে ২৬টা সমষ্টি আমি মেল মিটিং আমি দলৰ মিটিং বা চৰকাৰীৰ মিটিং আমি জইনলি আমি কৰি থকাৰ কাৰণে আজি গোটেই ইষ্ট কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলঙৰ ৰাইজবিলাকে এতিয়া বুজি গৈছে সেইকাৰণে আজি এটাৰ পৰা এটা সভা জইনিং প্ৰগ্ৰামবিলাক আমি পাতি আছো সেই জইনিং প্ৰগ্ৰামত ক'ৰবাত ৩০০ ৪০০ ১,০০০ ক'ৰবাত ২,০০০লৈকে তেনেকৈ আমি এই সভাবিলাক আমি অথনি আমাৰ ভাইচ প্ৰেচিডেণ্টে লংচিং ক'লে যে আমি আজিলৈকে কংগ্ৰেছ বা APSLCয়ে তেনেকা ১০০জনকৈ অধিক তেনেকা সিহঁতে মেল মিটিং তেনেকা পাতিব পৰা নাই সেই কথাটো আমি ক'ব পাৰোঁ সেইকাৰণে আজি কংগ্ৰেছসকলে আজি ভয় খাই গৈছে বা কংগ্ৰেছ পাৰ্টিবিলাকে এটা ভিতৰে সেই গম পাই গৈছে গৌৰৱ গগৈ অহাৰ পিছতো সিহঁতে এটা ৱেভটো ক্ৰিয়েট কৰিব বিচাৰিছিলে তাৰ পিছতো কংগ্ৰেছসকলে এইটো নোৱাৰিলে আজি এই ঘটনাৰ ওপৰত মই এটা ক'ব বিচাৰিছো যে কংগ্ৰেছে আজি ডক্টৰ তুলিৰাম ৰঙাং আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰৰ চিঠি তেখেতে বাৰ্ণ কৰিছে অট'নমাছ ষ্টেটৰ কথা লৈ পেলাই তেখেতসকলে আজি চিঠি সিহঁতে জ্বলাইছে আমি ভাৰতীয় জনতা পাৰ্টি ইষ্ট কাৰ্বি আংলং তৰফৰ পৰা আমি কণ্ডেম কৰিছো কাৰণ আজিলৈকে কংগ্ৰেছে অট'নমাছ ষ্টেটৰ ক্ষেত্ৰত আজিলৈকে খোলাকৈ সিহঁতে আজিলৈকে মাত মাতিব পৰা নাই কাৰণ আমি দেখিছো কংগ্ৰেছে ইয়াত ভাৰত দেশত আজি ৫৫ বছৰকে অধিক তেখেতসকলে ৰাজ কৰিছে ঠিক তেনেকা অসম ৰাজ্যকো ঠিক তেনেকে সিহঁতে ৫৫ বছৰ সিহঁতে ৰাজ কৰিছে ঠিক তেনেকা কাৰ্বি আংলং অট'নমাছ কাউন্সিলো ঠিক তেনেকা ৫৫ বছৰতকৈ অধিক তেখেতে ৰাজ কৰিছে আজি এই নেশ্যনেল পাৰ্টি আজি সেই নেশ্যনেল পাৰ্টিয়ে আজিলৈকে খোলাকৈ আজি অট'নমাছৰ কথা আজিলৈকে খোলাকৈ সিহঁতে আজিলৈকে মাত মাতিব পৰা নাই কাৰণ ডিষ্ট্ৰিক্ট লেভেলৰ সিহঁতে আজিলৈকে ৰিজলিউশ্যন ল'ব পৰা নাই ষ্টেট লেভেল ঠিক তেনেকা ষ্টেট লেভেলটো তেনেকা সিহঁতে ৰিজলিউশ্যন ল'ব পৰা নাই নেশ্যনেল লেভেলতো ঠিক তেনেকা সিহঁতে ৰিজলিউশ্যন ল'ব পৰা নাই অট'নমাছৰ ক্ষেত্ৰত ঠিক তেনেকা চৰকাৰ থকা সময়তো ডক্টৰ মনমোহন সিং অসমৰ পৰা ৰাজ্যসভা MP হৈ পেলাই তেখেতে 10 বছৰ প্ৰাইম মিনিষ্টাৰ হৈছে এতিয়া বীৰেন সিং আছিলে MP তৰুণ গগৈ আছিলে চিফ মিনিষ্টাৰ সেই সময়তো অট'নমাছ ষ্টেটৰ কথা এছেম্বলি ভিত্তি বা কাউন্সিলৰ ভিত্তি বা নেশ্যনেল পাৰ্লিমেণ্টৰ ভিত্তিটো সিহঁতে আজিলৈকে এটা মাত মাতিব পৰা নাই কিন্তু ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত ২০১৪ চনৰ পিছত আজি ভাৰতীয় জনতা পাৰ্টি ২০১৮ চনত আজি ইষ্ট কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাও ৩টা জিলা অফিচ বেয়াৰাৰ্ছ আৰু MLA ভাৰতীয় জনতা পাৰ্টি যিমান MLA আছে তাৰপিছত যিমানজন আমাৰ ভাৰতীয় জনতা পাৰ্টি আমাৰ চিনিয়ৰ কাৰ্যকৰ্তা সকলো লৈ পেলাই এটা স্পেচিয়েল এটা মিটিং মাতিছে গুৱাহাটী দিছপুৰত সেই সময়ত এটা সিদ্ধান্ত লোৱা হৈছে যে অট'নমাছ ষ্টেটৰ কথা লৈ পেলাই আমি অসম চৰকাৰে হওক বা ৰাজ্যিকে হওক আমি কিন্তু কেতিয়াও আমি বাধা নকৰোঁ আমি অট'নমাছ ষ্টেটৰ ইছ্যুৰ ওপৰত আমি কেতিয়াও বাধা নকৰোঁ বুলি এটা আমি সিদ্ধান্ত লোৱা হৈছে সেই সিদ্ধান্ত লোৱাৰ পিছত আজিলৈকে কোনো চিফ মিনিষ্টাৰে অট'নমাছ ষ্টেটৰ বিৰুদ্ধে আজিলৈকে কোৱা নাই অট'নমাছ ষ্টেটৰ কথা লৈ পেলাই চিফ মিনিষ্টাৰে অপেনলি কয় যে আমি অট'নমাছ ষ্টেটক লৈ পেলাই আমি দিল্লী আলোচনা কৰিম বা আমি সবক লৈ পেলাই আলোচনা কৰিম আৰু অট'নমাছ ষ্টেটৰ ক্ষেত্ৰত আজিলৈকে তেখেতে কোনো মানে
তেনেকুৱা কণ্ডেমো কৰা নাই তেখেতে ভালকে তেখেতে ভাল এটা কমেণ্ট দিয়ে দিছপুৰ থকা সময়তো বা গুৱাহাটী অহা সময়তো ডিফু অহা সময়তো তেখেতে ভালকে কমেণ্ট দিয়ে তো আজি এই সুযোগ লৈ পেলাই আমাৰ MP ডাঙৰীয়াও দিল্লী পাৰ্লিয়ামেণ্টত কোনো ৰুলিং MPয়ে অট'নমাছ ষ্টেটৰ কথা লৈ পেলাই কোনো MPয়ে তেনেকুৱা কোৱা নাছিল কিন্তু আমাৰ MP বৰ্তমান MP অমৰ সিং কিশোৰ পবিত্ৰ সদনত পাৰ্লিয়ামেণ্টত তেখেতে অট'নমাছ ষ্টেটৰ কথা লৈ পেলাই উত্থাপন কৰিছে এতিয়া প্ৰাইম মিনিষ্টাৰ আছে হোম মিনিষ্টাৰ আছে ডিফেন্স মিনিষ্টাৰ আছে গোটেই চিনিয়ৰ বিজেপি মিনিষ্টাৰবিলাক আছে আমাৰ চৰকাৰৰ মিনিষ্টাৰবিলাক আছে JP নাড্ডাও আছে তো এই সুযোগ তেখেতে লোৱা তাত আমি উত্থাপন কৰিছে তো আজি কংগ্ৰেছে সাহস আছিল কংগ্ৰেছ সাহস আছিল বীৰেন সিং ইমান বছৰ MP হৈছে পাৰ্লিয়ামেণ্টত অট'নমাছ ষ্টেটৰ কথা তাত ৰাইজ কৰিছিল ঠিক এছেম্বলি তাতো আমাৰ MLA সকল বিদা সিং লেঙে হওক দৰসিং ৰংহাঙে হওক ৰূপসিং তেৰণে হওক তেখেতসকলে এই যোৱা কোকৰাঝাৰত যেতিয়া এছেম্বলি হৈছে তাত কোকৰাঝাৰৰ এছেম্বলি হৈছে তাত অট'নমাছ ষ্টেটৰ কথা তাত ৰাখিছে 6 শিডিউল অট'নমাছ ষ্টেটৰ কথা তাত ৰাখিছে এই সুযোগ ভাৰতীয় জনতা পাৰ্টীয়ে দিছে পাৰ্লিয়ামেণ্টতো দিছে এছেম্বলিতো দিছে ঠিক তেনেকৈ আমি আমাৰ CM ডাঙৰীয়া ডক্টৰ জ্যোতিৰাম ৰংহাং এইখিনি আমাৰ ভাইচ প্ৰেচিডেণ্ট ক'লে 25 আপোনাৰ 26 জানুৱাৰী হওক 15 আগষ্টে হওক অফিচিয়েলি প্ৰগ্ৰামত তেখেতে অট'নমাছ ষ্টেটৰ কথাটো অপেন তাৰ আগত কোনোবা CMয়ে কৈছিলে নেকি কংগ্ৰেছৰ CMয়ে কৈছিলে নেকি অট'নমাছ ষ্টেটৰ কথা অট'নমাছ ষ্টেটৰ কথা কোনোবা মন্ত্ৰীয়ে কৈছিলে নেকি কোৱা নাই 15 আগষ্টত কৈছিলে নেকি কোনোবা CM কোৱা নাই কংগ্ৰেছৰ CM বা কংগ্ৰেছৰ CM 26 জানুৱাৰী কৈছিল কোৱা নাই কিন্তু আমাৰ CM ডাঙৰীয়া ডক্টৰ জ্যোতিৰাম ৰংহাং অফিচিয়েলি অট'নমাছ কথা অট'নমাছ ষ্টেটৰ কথা সেইকাৰণে ভাৰতীয় জনতা পাৰ্টী আমি জিলা ভিত্তিয়ে হওক ষ্টেট ভিত্তিয়ে হওক বা নেশ্যনেল ভিত্তিয়ে হওক বা চৰকাৰে ষ্টেটে হওক বা আমাৰ ইয়াত অট'নমাছ কাউন্সিলে হওক বা নেশ্যনেল হওক অট'নমাছ ষ্টেটৰ কাৰণে আমি এইটো ক্লিয়াৰ কোনো সেইকাৰণে আমি কংগ্ৰেছসকলে আজি ইফিজি বাণী কৰিছে আমি কণ্ডেম কৰিছো যদি সাহস আছে সিহঁতে ডিচিশ্যন লওক এতিয়াও সময় আছে সিহঁতে যদি কাৰ্বি আংলঙৰ ইছ্যুৰ ওপৰত কাৰ্বি আংলঙৰ ডিমা হাছাওৰ এই ইছ্যুৰ ওপৰত সিহঁতে যদি ইণ্টাৰেষ্ট আছে সিহঁতে চিৰিয়াছলি আছে তেনেহ'লে সিহঁতে ডিচিশ্যন লওক ৰিজলিউশ্যন লওক যদি সাহস আছে গৌৰৱ গগৈ ডিচিশ্যন লওক বা ৰাহুল গান্ধী ডিচিশ্যন লওক কিন্তু সিহঁতে সাহস নাই আমাৰ নেশ্যনেল লিডাৰবিলাক আহি পেলাই চিনিয়ৰ আমাৰ এতিয়া হেৰি আছিলে LK আদৱানী প্ৰেচিডেণ্ট আছিলে তেখেত হাফলঙত আহি পেলাই বা খেৰণি আহি পেলাই তেখেতে অট'নমাছ ষ্টেটৰ ক্লিয়াৰলি কৈ গৈছে ৰাজনাথ সিং যেতিয়া প্ৰেচিডেণ্ট আছিলে এই ডকমুকা আহি পেলাই তেখেতে ক্লিয়াৰ কৈ গৈছে তাপিৰ গাঁও লিখিতভাৱে তেখেতে জেনেৰেল ছেক্ৰেটাৰী আছিলে তেখেতে অট'নমাছ ষ্টেটৰ ওপৰত তেখেতে লিখিতভাৱে দিয়া হৈছে আজি কংগ্ৰেছে কৈ আছে সেইকাৰণে আমি ক'ব বিচাৰিছো যে আজি আপোনালোকে প্ৰেছ যোগেদি আমি অট'নমাছ ষ্টেটৰ কথাৰ ওপৰত আমি ভাৰতীয় জনতা পাৰ্টি কোনো ৰিজাৰ্ভেশ্যন নাই কোনো এপ্ৰিহেনশ্যন নাই আমি ক্লিয়াৰ কাট অট'নমাছ ষ্টেট আমি ডিষ্ট্ৰিক্টৰ নেতাই হওক ষ্টেটৰ নেতাই হওক বা নেশ্যনেল নেতাই হওক আমি কোনো ইয়াত নাই আমি ক্লিয়াৰলি আছো ষ্টেণ্ড ক্লিয়াৰলি আছো আমি অট'নমাছ ষ্টেট মানে ডাক্তৰ মমিনৰ কমেণ্ট আছিল আপোনালোকৰ দলীয়ভাৱে হয় এইটো দলীয় স্থিতি নহয় এইটো ব্যক্তিগত কাৰণ মুখ্যমন্ত্ৰীয়ে কৈয়ে দিছে স্প'ক্সমেনৰ বাহিৰে কোনো মিডিয়াত যাব নোৱাৰে দলৰ লাইনৰ বাহিৰত গৈ কথা কোৱাৰ কাৰণে মমিনৰ ওপৰত সেইটো হাইকমাণ্ডে জানে সেইটো নাজানো এইটো আমি আপোনালোকৰ প্ৰতিহে জানিব পাৰিছো এতিয়াও তেনেকুৱা দলীয়ভাৱে এতিয়াও ষ্টেটৰ পৰা জনোৱা নাই যে আমুক তাৰিখে কিবা মিটিঙত কিবা কিমান সঁচা মিছা কিবা এটা প্ৰতিবেদন দাখিল কৰিব তেনেকুৱা ধৰণৰ এতিয়াও আমাৰ লগত যোগাযোগ পোৱা নাই গতিকে এইটো আমি আপোনালোকৰ থ্ৰুদিহে জানিব পাৰিছো
গতিকে কিমান হয় নহয় পিছত যদি ৰাজ্যিক সমিতিৰ পৰা যদি বিচাৰে প্ৰতিবেদন আমি নিশ্চয় যোগাব আমি দিম আৰু সেইটোৱে কৈছো যে কংগ্ৰেছে আমাক যিমানে গালাগালি কৰিব যিমানে আমাৰ নেতা তুলিৰাম ৰহাই কওক হিমন্ত বিশ্ব শৰ্মাই কওক দিলীপ শইকীয়াই যিমানে গালাগালি কৰিব যিমানে তেওঁলোকে প্ৰতিমূৰ্তি দাগ কৰিব সিমানে জইনিংটো বাঢ়ি আহিব আজি আপোনালোকে দেখিছে দেওপানী সমষ্টিৰ ব্লক মহিলা সভাপতি সভানেত্ৰী আৰু আছে আৰু কেইদিন ভিতৰত তেওঁলোকৰ মণ্ডলৰ সভাপতিৰ পৰা আমাৰ গোটেই মানে সৰহসংখ্যক 26টা সমষ্টিত এতিয়াও আছে জইন নোহোৱা এতিয়া চব হৈ যাব এইটো যিমানে আমাক গালাগালি কৰিব জইনিং সিমানে বাঢ়ি থাকিব বিজেপিৰ লাভ মানে নক'ব আৰু সেইকাৰণে মই আপোনালোকক আহ্বান জনাওঁ আপোনালোকে যেতিয়া আমাৰ এই জইনিং কাৰ্যসূচীবিলাক থাকিব আপোনালোকে যাব আৰু হাইলাইট কৰিব বুলি আশা ৰাখিছোঁ আৰু স্যার ইসলাম কংগ্রেস है